কবি প্ৰণৱ কুমাৰ বৰ্মনৰ দীঘলী পুখুৰীৰ পাৰত এক অবিস্মৰণীয় সন্ধিয়া নামৰ কবিতাটো পাঠ কৰিব ওলাইছোঁ। আজি আছিল 1 জানুৱাৰী, গোলাপ ভৰা এটা দিন। দিন নহয়, দিনৰ শেষত ওলমি থকা সন্ধিয়া এপাহ। মোৰ বুকুৰ অবিশ্ৰান্ত দুখৰ জলপ্ৰপাতে সেই সুগন্ধি ভৰা সন্ধিয়াটোত জলমগ্ন কৰি ৰাখিব খুজিছিল। এনেতে তুমি লতাশিল নামৰ ঢেকীয়াপতীয়া ভাঁজটোৰ পৰা দৃশ্যমান হৈ আহি মোৰ তৰ্জনীৰ শীতল শিৰবোৰ তোমাৰ আঙুলিৰ উষ্ণতাৰে উষ্ণ কৰি তুলিলা। আৰু কপা কপা কুঁৱলীৰ মাতেৰে ক'লা, ব'লা দীঘলী পুখুৰীক বান্ধি পেলাওঁ আমাৰ স্মৃতিৰ উশাহেৰে। যোৱা ৰাতিটো মই শুব পৰা নাছিলোঁ, কিছুমান সৰাপাতৰ গুণগুণ গুঞ্জনৰ বাবে। এটা আইনাৰ গিলাচ আন্ধাৰৰ মাজত কক পকাই টেবুলৰ তললৈ সৰি ভাগি গৈছিল। সেই যে শব্দৰ কোৰাচ, সিয়েই মোক ভবাই তুলিছিল জীৱন অভিমুখে কেনেকৈ বাই যাম জোনৰ নাও। খিৰিকী খুলি মৃদু বতাহৰ শোঁ শোঁ গানৰ মাজেদি দেখিছিলোঁ নৰকৰ আস্তাবলত মই এটা বন্দী ঘোঁৰা। মই এটা বন্দী ঘোঁৰা। এটা বন্দী ঘোঁৰা নে মই নৰকৰ দুৱাৰ ৰখীয়া। টোপনিৰ চিলমিল অৰণ্যত অলেখ সুমথিৰা গছত ভৰি আছিল তোমাৰ বেৰিয়া দাঁতৰ হাঁহি। যোৱা ৰাতিৰ কথা যাবলৈ দিয়া। চিম্ফনীৰ মাৰ্জ ধ্বনি বুলি যোৱা ৰাতিক বিদায় জনাইছোঁ। আজিৰ কথাটো বেলেগ। আজি আছিল 1 জানুৱাৰী। তোমাৰ চুলিৰ নিৰ্বাক আন্ধাৰটো মই দেখিছিলোঁ মুখ। তুমি যেন স্বৰ্ণখচিত এখন দাপোন। আৰু আমি জাৰৰ ভ্ৰুকুটি নেওচি দীঘলী পুখুৰীক বান্ধিবলৈ আৰম্ভ কৰিছিলোঁ। এক যেন জীৱনৰ প্ৰতিযোগিতাক মৃত্যুক হৰুৱাবলৈ সুগন্ধি সন্ধিয়াটোৰ পাহে পাহে। আমাৰ স্মৃতিৰ উশাহেৰে আজিও সযতনে ৰাখিছোঁ বুকুত বন্দী কৰি 1 জানুৱাৰীৰ দীঘলী পুখুৰী। কেতিয়াবা বুকু ফালি তোমাক দেখুৱাম